हायुङारि मानास हाग्रामायाव जिब दावबायारि गौथुमा जिबजों दावबायनायखौ बन्द खालामनायखौ बोखांना लाफिनबाय। मानास हाग्रामायाव दावबायनो फैनाय दावबायारिफोरनि थाखाय गोजोनथाव खौरां। ग्रेटार मानास कनजारभेशन आरो टुरिज्म डेभेलपमेन्ट ससाइटिया खौरां मेलनि गेजेरजों जिबजों दावबायनायखौ बन्द खालामनायखौ बोखांना लाफिनबाय होननानै मिथिहोबाय। दावबायारिफोरा फिन जिबआव गाखोनानै मानास हाग्रामाखौ नायदिंनो हासिगोन। मख'नो गोनांदि मानासनि दावबायनायनि मासुल बारायनायनि थाखाय आरो हाग्रामानि फिल्ड डाइरेक्टरखौ सोलायनांगौनि दाबिजों माखासे गौथुमफोरा सोमावसारबाय थादोंमोन। बे सोमावसारनायनि गेजेरजोंनो सोमावसारग्रा गौथुमफोरा जिबजों दावबायनायखौ बन्द खालामना होदोंमोन। नाथाय दा सोमावसारग्रा गौथुमफोरा हाग्रा बिफाननि मन्थ्रि चन्द्रमोहन पाटवारीजों जनता भवनाव सावरायलायनानै गोरोबथायाव फैबाय। मन्थ्रियाबो सोमावसारग्राफोरनि दाबिखौ सुस्रांनानै होनो थाखाय खोथा होबाय। 7 জুলাইত বিটিসি সরকারে মানাসৰ প্ৰৱেশ মাচুল বৃদ্ধি কৰাৰ এটা অৰ্ডাৰ ওলাইছিল আৰু তাৰ প্ৰতিবাদত আমি আজি 1.5 মাহ ধৰি এটা আন্দোলন কৰি আছিলোঁ। 15, 14, 21, 27 এনেকৈ জুলাই মাহত বিভিন্ন প্ৰগ্ৰাম কৰি আন্দোলন কৰি আছিলোঁ। আৰু তাৰ পৰিপ্ৰেক্ষিতত 28 জুলাইত মাননীয় আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এটা নিৰ্দেশ ওলাইছিল যে যিটো প্ৰৱেশ মাচুল বিটিসিয়ে বৃদ্ধি কৰিছে সেইটো উইথড্ৰ কৰিব লাগে। আৰু যিটো আমি দাবী কৰিছিলোঁ যে এই ক্ষেত্ৰত বৃদ্ধি কৰাৰ ক্ষেত্ৰত আমাৰ ফিল্ড ডাইৰেক্টৰ বৈভৱ সিং মাথুৰক ইয়াৰ পৰা বদলি কৰিব লাগে আমাৰ দাবী আছিল। আৰু সেইমতে মুখ্যমন্ত্ৰীয়ে এটা অৰ্ডাৰো দিছিলে, কাৰ্যকৰী হোৱা নাছিল। যোৱা 19 তাৰিখে আমি আমাৰ মানাসৰ এটা প্ৰতিনিধি দল আমাৰ মাননীয় বনমন্ত্ৰী শ্ৰীযুত চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াৰ লগত 1 ঘণ্টা জোৰা এটা আলোচনা হয়। আৰু এই আলোচনাত মানাসৰ বিভিন্ন সমস্যাৰ লগতে আমাৰ যি দাবী সম্মিলিত এখন প্ৰতিবেদন আমি দিছিলোঁ, প্ৰতিটো দাবীয়ে সফল দুখে বাঢ়া দেখি আমি আজি এটা সিদ্ধান্ত লওঁ যিহেতু গ্ৰেটাৰ মানাস কনজাৰভেশ্যন এণ্ড ইকোটুৰিজম ছ'চাইটিয়ে অনিৰ্দিষ্ট কাললৈকে জীপ চাফাৰী বন্ধ কৰিছিল। আৰু আমাৰ বনমন্ত্ৰী যিটো আশ্বাস পায় আমি আজি আনুষ্ঠানিকভাৱে সাময়িকভাৱে জীপ চাফাৰী অনিৰ্দিষ্টকাল বন্ধটো আমি উঠাই লওঁ। আৰু এটা কথা কৈ দিওঁ মই মিডিয়াৰ জৰিয়তে, আগলৈও যদি এনেকুৱা মানাসৰ দাঁতিকাষৰীয়া গাঁৱৰ হেৰেছমেণ্ট বা হোৱাকৈ তেনেকৈ কোনো গভমেণ্ট বা আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্ট সিদ্ধান্ত লয়, আগলৈও আমি এনেকুৱা আন্দোলনৰ কাৰ্যসূচী বা আমি জীপ চাফাৰী অনিৰ্দিষ্টকাললৈ আমি বন্ধ ৰাখিম বুলি সিদ্ধান্ত লৈছোঁ। এই যে আপোনালোকে জীপ চাফাৰীটো কালিৰ পৰা মানে আপোনালোকৰ যিটো বন্ধৰ এৰি আছিল সেইটো উঠাই দিব, ইয়াতে গতিকে বন বিভাগক কিবা বন বিভাগে সহযোগ কৰা নকৰাৰ ক্ষেত্ৰত কিবা ক'ব নেকি? না, এই ক্ষেত্ৰত একচুৱেলি অফিচিয়েলি পাৰ্ক অথৰিটিৰ কাৰণে পৰ্যটকৰ কাৰণে বন্ধ আছে যদিও কিন্তু জুনত তেখেতসকলে এলাউ কৰিছিল। আজিৰ ডেটত বিভিন্ন আন্দোলন হ'ল, শ্লোগান হ'ল ফৰেষ্ট ডিপাৰ্টমেণ্টৰ বিৰুদ্ধে। যদি সিহঁতৰ পৰা এলাউ কৰে তো আমাৰ গ্ৰেটাৰ মানাসৰ পৰা কোনো আপত্তি নাই জীপ চাফাৰী কলো দিয়াত। কিন্তু আগলৈও যদি এনেকুৱা আমাৰ দাঁতিকাষৰীয়া গাঁৱৰ ক্ষতি হোৱা কোনো সিদ্ধান্ত লয় চৰকাৰে, বিটিসি চৰকাৰ বা ফৰেষ্ট ডিপাৰ্টমেণ্টে, আমি আগতীয়াকৈ ইয়াত থাকি আৰু অধিক মানে জংগী আন্দোলন গঢ়ি তুলিম। মানে সাময়িকভাৱে এইটো আপোনালোকে আমি সাময়িকভাৱে আমাৰ যিটো অনিৰ্দিষ্টকাল জীপ চাফাৰী বন্ধ সেইটো আমি উঠাই লৈছোঁ। আৰু ইয়াৰ জৰিয়তে আজি মই এটা ধন্যবাদ দিব বিচাৰোঁ আমাৰ যিবিলাক মিডিয়া পাৰ্টনাৰ আছে তেখেতসকলৰ কাৰণে আজি গ্ৰেটাৰ মানাসৰে আন্দোলন অসম লেভেলত হাইলাইট হ'ল। বাইক অনसायगिरिफोरनि थाखाय मोनसे मोजां खौरां। क'क्राझार जिडी र'ड एक्सिस बेंक साखाथियाव थानाय दावहारु अट' एजेन्सिया नोंथांमोननि थाखाय लाबोदों दामाका स्पेशल अफार। खम बेसेनावनो नोंथांमोना बाजाजनि गुबुन गुबुन मडेलनि बाइक फाइनान्स खालामना नोंथांनि सिमांखौ जाफुंहोनो हागोन। 13,800 रांनिफ्राय जागायना 19,500 रांजों नोंथाङा बाजाजनि गुबुन गुबुन मडेलनि बाइक जेरै प्लाटिना, पालसार बायदि गुबुन गुबुन मडेलनि बाइक लानो हागोन। बाइकजों लोगोसे बेसेन होनाङालासे मोनफागोन गंसे हेलमेट। बाइगिरि बिथांमोना गोरलै राहाजों बाजाजनि फाइनान्स लिमिटेड नङाबा एक्सिस बेंक लिमिटेडआव फाइनान्स खालामनो हागोन। गोबांथार फोरमानलाइफोर गथायनो गोनांथि गैया, खालि फट' गांसे, पेन कार्ड, आधार कार्ड, भटार आइडि आरो सोलिबाय थानाय मोब्लिबनि बिल होयोब्लानो बे सुबिदाखौ लानो हागोन।
गोबां मिथिनो थाखाय 8473883986 03661270550 9957644326 आव फन खालाम।